ডাঙৰ ডাঙৰ ইটো এজনী খেলা চাব গেলি বল খেলা ক্ৰিকেট খেলা চাব গেলি মহেন্দ্ৰ ঠাল লৈ যায় তাৰপিছত বাইক লৈ যায় কেটিএম লৈ যায় আৰু মোৰ সুন্দৰী এইটো কেটিএমে ভাবকচোন এই মই কেটিএমটো লৈ আজি ক'ত যাম জানেনে ডিপিএল খেলাত যাম এৰস্তো খেলা চাবলৈ আমি যাই আছোঁ এৰস্তো কেনে লাগে ক'বচোন ওয়েলকাম ব্যাক টু মাই চ্যানেল ক্রেজি ব্লগ তো সাইকেল কেনে মানে আমি যাই আছোঁ ডিপিএল খেলা চাবলৈ এরস্তো ডিপিএল খেলা যাইতে একদম বঢ়িয়া লাগিব কেনে লাগিব আপোনালোকে ক'বচোন এরস্তো চক আমি যাই আছোঁ বা একদম ধুনীয়া পথাৰতে যাই আছোঁ গো চাইকেলখন লৈ মানে আমি যাই আছোঁ এতিয়া খেলা চাবলৈ এৰস্তো বাপ কিমান গাড়ী মটৰ আহিছে हम तो जा रहे हैं गाइस एरस्तो हम যাই আছোঁ বা একদম বঢ়িয়া লাগিব এৰস্তো আজি মনটো ইমানে ভাল ডিপিএল খেলা আজি চাবলৈ যাই আছোঁ কেনে লাগিব আৰু এইবিলাখন গাঁৱৰ মানে ৰাস্তা দি মানে গাড়ী তাড়ী যাই থাকে মানে আপোনালোকক কি ক'ম ভাই ডাম্পাৰ তাৰপিছত বোলো ইমান ডাঙৰ ডাঙৰ গাড়ী খেলা চাবলৈ মানে আহি পাই বোলো তাতে মানে খেলা হৈ আছে এৰস্তো চক কিমান মানুহ আহিছে একদম বঢ়িয়া বম মানুহ আহিছে বাপ্পাই খেলা আৰম্ভ হৈ গৈছে মানে আপোনালোকক দেখাব নলো আৰু এতিয়া আৰম্ভ হৈ গৈছে খেলাৰ বাউণ্ডাৰীটো চক না কিমান ডাঙৰ আৰু মানুহ মানে ভিৰ লাগি গৈছে কি ক'ম মানে চক মানুহ বা একদম বঢ়িয়া মানে আহি গ'লো চক বাউণ্ডাৰীটো কিমান ডাঙৰ আৰু এতিয়া প্ৰেক্টিচ কৰি আছে মানে কি ক'ম একদম বঢ়িয়া মানে খেলাৰ সকলো টিম আছে অ খুৰা আপুনি বল খেলি কেনে লাগে বঢ়িয়া লাগে না আৰু কিমান দিন ধৰি খেলি আছ বহু বছৰ ধৰি এৰস্তো একদম বঢ়িয়া মানে আৰু এইটো ডিপিএল সিজন 9 মানে এইটো জায়গাত খেলা হৈ আছে মানে আমাৰ কাটা লগত খেলা হৈ আছে চব মানুহ আছে আৰু এইটো জান খেলিব টাউন আছে বা একদম মানুহ আৰু চক এইটো ফিল্ড আছে বা একদম বঢ়িয়া কি কম চক মানে তাতে যিবিলাক এতিয়া বেটিং লাগ নাই এইবিলাক মানে এটা প্ৰেক্টিচ কৰি আছে মানে প্ৰেক্টিচ কৰি বলবিলাক মানে প্ৰেক্টিচ কৰি আছে বল প্ৰেক্টিচ কৰিছে বাপ পাই বাউণ্ডাৰীটো চক ন ভাই মাথা নষ্ট হৈ যাব চক মানুহ মানে কি ক'ম বাপ পাই মানুহ আৰু অলপ পিছতে মানে খেলখন আৰম্ভ হ'ব তাৰপিছত চাব পাৰিব কিমান ধামাকা 6 সেইটো খুৰাই মানে এটা বল কৰিব বলিং এইটো খুৰাই বল কৰিব চাবচোন আৰু এইটো খুৰাই মানে বেটিং কৰিব চাবচোন কেনে লাগে বাপ পাই 6 মাৰে না আউটি হয় বাপ চাই থাকো এৰস্তো টিম ক'ত আপোনালোকে জানেনে কোয়াকুচি আৰু মানে কুৰুবাহাৰ টিম বা কোয়াকুচি টিম একদম বঢ়িয়া খেলে বা কুৰুবা একদম মানে টিমে মানে ভালকৈ পাৰে কোনটো জিতিব সেইটো মানে বলক কি 6 না আউটি বাপ 6 মাৰাৰ চেষ্টা আউট হৈ গেল মানে কি কম বাপ চক হেৰ চেম্পিয়নে মানে নট আউট দি দিলাক আৰু এটা বল মাৰিব বাপ চক এইটো খুৰাই মানে বল মাৰিব কেনে বঢ়িয়া বল খুৰাৰ মানে একদম চক তা বল মাৰি আছে বা 6 বা তারপরে মানে হিন্দি দি কথা পাতি আছে আর এতে লেগে পিয়াসা আছে আর এতে বক্স মানে চলে আছে বাপ ভাই बहुत ही शानदार है खूबसूरत नजारा तुम्हारे को प्रीमियर लीग पर आप लोगों को लाइव दिखा रहा है आप लोग घर बैठे তো সব কিমান মানুহ আছে